কৃষ্ণ ভক্তি কথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। জুলাই মাহৰ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। জ্যোতিষীয় দিশৰ পৰা এই মাহটো উল্লেখযোগ্য মাহ হিচাপে পৰিগণিত হ'ব, কিয়নো 5টা ৰাশিৰ অধিপতি গ্ৰহ নিজ নিজ গৃহত আহি অৱস্থান কৰিবহি। 2 জুলাইৰ পৰা 12 জুলাইৰ ভিতৰত এই সংযোগ ঘটিব। এতিয়া আহিছোঁ বৃষ ৰাশিৰ ৰাশিফললৈ। জুলাই মাহটোত বৃষ ৰাশিৰ জাতকসকলে জ্যোতিষীয় দৃষ্টিভংগীৰে কেনেদৰে চলিলে খুব ফল পাব জানো আহক। প্ৰথমে জানো আহক শুভ ৰং কি হ'ব। এই মাহটোত বগা ৰং আপোনালোকৰ বাবে শুভ হ'ব। জুলাই মাহত বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ 12 জুলাইলৈ বৃষ ৰাশিতে অৱস্থান কৰাত জীৱনৰ গাড়ীখনে পুনৰবাৰ গতি লোৱাৰ উপক্ৰম কৰিব। সময়খিনি সৎ প্ৰয়োগ কৰাৰ কাম আপোনালোকৰ হাতত। ঘৰত শুভ কাৰ্য সম্পাদন হোৱাৰ যোগ পৰিছে। ওচৰ চুবুৰীয়াৰ লগতে সম্বন্ধীয় লোকেৰে ঘৰখন মুখৰিত হৈ পৰিব। আপোনালোকৰ চাল চলন কথা বাৰ্তাই সকলোকে মোহিত কৰিব পাৰিব। প্ৰফেচনেল ফিল্ডৰ সৈতে জড়িত থকাসকলৰ কাৰণে শুভ। হাতৰ বিদ্যাত যিসকল সিদ্ধহস্ত সেইসকলৰ আয় উপাৰ্জন আশা কৰা মতে বাঢ়িব। এই মাহটোত বিপৰীত লিংগৰ পক্ষৰ পৰা সন্তোষজনক অভিজ্ঞতাৰ সন্মুখীন নহ'বও পাৰে। পতি পত্নীৰ মাজতো বৈচাৰিক মতভেদ ঘটাৰ আশংকা আছে। অৱশ্যে ইনলজৰ ফালৰ পৰা সহায় সহযোগিতা পাই থাকিব। আনহাতে সমাজে বান্ধি থোৱা নিয়ম ভগাৰ ইচ্ছা প্ৰকট হৈ উঠিব পাৰে আপোনালোকৰ। তেনে কৰিলে সময়ত পস্তাবলগীয়া হ'ব। গতিকে সুখ আৰু শান্তি দুয়োটাই কামনা কৰিলে নিয়ম বহিৰ্ভূতভাৱে কোনো কাৰ্য নকৰাই মংগল। 12 জুলাইৰ পিছত দূৰ দূৰণিৰ ঠাইৰ সৈতে সম্পৰ্কিত হৈ লাভান্বিত হ'ব। দূৰণিত থকা আত্মীয় কুটুম্ব নহ'লে বন্ধু বান্ধৱে আপোনালোকৰ খবৰ খাতি ৰাখি থকাত আপোনালোকে নিজকে ভাগ্যশালী হিচাপে অনুভৱ কৰিব। এই মাহটোত বৃষ ৰাশিৰ জাতকসকলৰ তৃতীয় ভাৱ অত্যন্ত ক্ৰিয়াশীল হৈ পৰিব। তৃতীয় ভাৱৰ পৰা ভাতৃ ওচৰৰ কোনো ঠাইলৈ যাত্ৰা, স্থান পৰিৱৰ্তন, সামাজিক মাধ্যম ইত্যাদিবোৰ বিচাৰ কৰা হয়। এইবোৰ বিষয়ত ভাল বেয়া দুয়োটা প্ৰভাৱে আপোনালোকৰ ওপৰত পৰিব পাৰে। সাৱধান হ'ব লগা কথা এইটোৱে যে পানীৰ পৰা পৰাপক্ষত দূৰত থাকক। সময় উলিয়াই শ্ৰীকৃষ্ণক ধ্যান কৰক। 2022 বৰ্ষৰ জুলাই মাহত বৃষ ৰাশিৰ জাতকসকলৰ সন্তান প্ৰাপ্তিৰো যোগ আছে। নতুন প্ৰেমৰ অংকুৰণ হ'ব পাৰে। 16 জুলাই আগেয়ে শুভ কাৰ্যবোৰ সম্পাদন কৰিবলৈ চেষ্টা কৰক। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলতকৈ উচ্চ শিক্ষাৰ সৈতে জড়িত থকাসকলৰ এই মাহটো শুভ। চৰাইক দানা দিব পাৰিলে শুভত্ব আৰু বাঢ়িব। এই মাহটোৰ ভিতৰত 3, 4, 5, 6, 10, 11, 14, 15, 16, 17, 22, 23, 24, 25, 26, 27, 30 আৰু 31 জুলাই এইকেইদিনত আয়, শিক্ষা, কৰ্ম, প্ৰেম আদিবোৰত শুভ। আৰু 8, 9, 12, 13, 20, 21 আৰু 24 জুলাই এই দিনকেইটাত বিশেষভাৱে সতৰ্ক থাকিব লাগিব। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি বৃষ ৰাশিৰ 2022 বৰ্ষৰ জুলাই মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ। আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ।